কয়লা কেলেংকাৰী কয়লা সিন্ডিকেটৰ কথা ইতিমধ্যে সবিস্তাৰে আমি উল্লেখ কৰিছোঁ। উমৰাংচুত যেতিয়া এটা ভয়াৱহ ঘটনা সংঘটিত হ'ল, কেইবাটাও ডেড বডি তাত পালে, 10 গৰাকী মানুহ চৰকাৰীভাৱে মৃত্যুমুখত পৰা বুলি কৈছে, কিন্তু বেচৰকাৰী সূত্ৰত তাতকৈ বহুত বেছি। ৰাইজে অভিযোগ কৰা মতে 26 গৰাকী। আৰু আচৰিত কথা যে চৰকাৰে তেওঁলোকৰ অনুমোদিত কয়লা খনিতহে কয়লা খনন হোৱা বুলি কৈছিল। তাৰ পাছত সেই যিটো ফাঁকি সেইটোক ঢাকিবৰ কাৰণে কৈছিল যে সেইবোৰ বন্ধ হৈ থকা কয়লা খনি তাত এনেই মানুহে নিজে কৰিবলৈ গৈ তাতে মানুহ মৃত্যুমুখত পৰিছে, এনেকুৱা ধৰণৰ মিছাৰ আশ্ৰয় লৈছিল। যেতিয়া এনেকৈ বহু মানুহ ঢুকালে, এনেকুৱা ধৰণৰ ঘটনা নতুন নহয়। তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ বিভিন্ন এনেকুৱা ৰেড হল মাইনিঙত বহু মানুহ মৃত্যুমুখত পৰে, কিন্তু তেওঁলোকৰ খবৰবোৰ নাহে, যাৰ কাৰণে ৰাইজে গম নাপায়। যোৱাবাৰ এটা ডেড বডি পাওঁতে কেৱল মাত্ৰ এই গোটেই বিষয়টো মানুহৰ মাজলৈ আহিছিল। এতিয়া কথা হ'ল, আমি বিভিন্ন তথ্য পাতি দিছোঁ। আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ যিগৰাকী মূল বিষয়া আনন্দ নটৰাজন, তেওঁ বিধি বহিৰ্ভূতভাৱে কয়লা খননৰ তেওঁ অনুমোদন দিছে, কিছু কোম্পানীক দিছে, তেওঁলোকক এনেকুৱা চালান, এখন টিপিয়ে কয় নে চালানে কয়, এনেকুৱা এখন দিয়ে। আমি এখন চালান কণিকা হোজাই, যাৰ নামত ইতিমধ্যে আছে, এইখন আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়া সমগ্ৰ অসমৰ ৰাইজৰ আগত দেখুৱাইছে। এখন কণিকা হোজাইৰ চালান, ইয়াত 10 টনৰ অনুমোদন দিছে, কিন্তু সৰহভাগতে 50ৰ পৰা 60 টন আহে এইখন। কিন্তু আমি আজি আন যিসকল ইয়াৰ লগত জড়িত, যাৰ যিকেইটা কোম্পানী, আমি যে কৈছিলোঁ 13টা কোম্পানী এনেকৈ তেওঁলোকে অনুমোদন দিছিলে, অথচ মানে AMDCয়ে অনুমোদন দিবই নোৱাৰে। তেওঁলোকে মাটি আৰু ওপৰৰ গেটবোৰত লৈ যাবলৈ অনুমোদন দিছে, নিয়মমতে দিয়ে, কিন্তু কয়লাৰ সৰবৰাহ চলি আছে। ইয়াত এখন তেনেকুৱা ফাৰ্ম, এটা কোম্পানী যাৰ নামত দিছে, তেওঁ হৈ গ'ল চি লাংথাছা, যাৰ ব্লক নম্বৰ 5, আপোনালোকে লিখি ল'ব পাৰে। আৰু এগৰাকী BS ইংটি, তেওঁৰ ব্লক নেম হৈ গ'ল Y। তাৰপিছত আহি গ'ল B13, তেওঁৰ ব্লক নেমটো হ'ল X। আৰু এটা হৈ গ'ল RK দাউলা গাফু, তেওঁৰ ব্লক নেমটো হৈ গ'ল 17। এইকেইটা আপোনালোকক দিলোঁ, এইকেইখন আৰু চালান আপোনালোকৰ আগত দেখুৱাই দিছোঁ। আৰু ইয়াতে সৰহভাগতে 10 টন আছে, কিছুমানত তেওঁলোকে কেতিয়াবা অকল 10 টন দিলে ধৰা পৰিব বুলি মাজে মাজে কেতিয়াবা আটাইতকৈ কম সংখ্যক ৰেণ্ডমলি 20 টন বুলি দিয়ে, কিন্তু আনোতে তেওঁলোকে মাল আনে 50ৰ পৰা 60 টন। এইটো সকলোৱে জানে। অভাৰলোড কৰি যিটো সিন্ডিকেট কৰে, এইটো এটা সিন্ডিকেটৰ অন্যতম মানে তেওঁলোকৰ অৱলম্বন, অন্যতম ৰাস্তা এটা। এতিয়া কি কৰে, কাৰ্বি আংলঙত তেওঁলোকে কৈছে ন ৰেড হল মাইনিং বন্ধ হোৱা বুলি। যোৱা কালিও আপোনালোকে 9 কোটিত কালিও গাড়ী লোড হৈছে, আপোনালোকে খবৰ ৰাখক। যিদিনাখন ৰেড হল মাইনিং বন্ধ হোৱা কথা কৈছে, লোড হৈছে। য'ত খনন হৈছে তাততো যাবলৈ মানুহক বাধা দিয়ে। কিন্তু মই আপোনালোকক এতিয়াও ক'ব খোজোঁ যে কাৰ্বি আংলং জিলাৰ যিবোৰ জেগাত এতিয়াও খনন চলি আছে, সেই জেগাবোৰৰ নাম জিচুবাই, লাংহিং, মাঞ্জা আৰু দিলাই। এইবোৰ জেগাত এতিয়াও কয়লাৰ খনন চলি আছে। মই এটামান দেখুৱাই দিম ভিডিঅ' আপোনালোকক, ভিডিঅ' মোৰ লগত আছে। আৰু এইবোৰৰ জেগাৰ পৰা, বিশেষকৈ কয়লাজানৰ পৰা কয়লাটো আহি হোজাইৰ 9 কোটিত ষ্টক হয়। ইয়াত গোটেই যিবোৰ গাড়ী আছে তাতে বস্তু উঠাই আৰু অসমৰ বিভিন্ন জেগালৈ যায়। এইটো হ'ল কাহিনী, পুৰা কাহিনী। আৰু গোটেই কাৰবাৰটোৰ চৰ্দাৰ CM কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাং, এইটো সকলোৱে জানে। আমি অসমৰ ৰাইজে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ATM, অন্যতম গুৰুত্বপূৰ্ণ ATM যিখন আছে, আন্তঃৰাষ্ট্ৰীয় ATM, সেইখন কাৰ্বি আংলঙত আছে, আৰু সেইখন তুলিৰাম ৰংহাঙৰ হাতত আছে। তাৰ উপৰিও ডিমা হাছাও জিলাৰ যিবোৰ জেগাত এতিয়া খনন চলি আছে, সেইকেইটা হৈ গ'ল আৰ্ধাত, 3 কিলো আৰু লাৰভা বুলি কয়। এইকেইটা জেগাত তেওঁলোকে কয়লাৰ খনন চলাই আছে। এতিয়া কয়লাৰ নামত তেওঁলোকে সিন্ডিকেটৰ কি মূল্য লয়, বকলীয়া ঘাটৰ পৰা যেতিয়া কয়লা প্ৰতিখন গাড়ীত তেওঁলোকে 1,65,000 টকা। কয়লাজান আৰু 9 কোটিৰ পৰা যিবোৰ গাড়ী বিভিন্ন প্ৰান্তলৈ যায়, তেওঁলোকৰ সিন্ডিকেটৰ ধন 1,25,000 টকা। আৰু ডিমা হাছাও জিলাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱা সিন্ডিকেটৰ ধন হ'ল 1,35,000 টকা। গতিকে এইটো হৈ গ'ল, আমি এইবোৰ গোটেই কথা খবৰ পাতি আমাৰ ভিতৰুৱাকৈ অহা খবৰ, ভিডিঅ'ও আছে, আপোনালোকক 2-এটা ভিডিঅ' আপোনাক দেখাম। গতিকে এইখিনি হ'ল মূল কথা। এতিয়া আমি কয়লাৰ তেওঁলোকে এইকেইদিন কথাবোৰ গোটেই ধৰাৰ কাৰণে ৰেড হল মাইনিং বন্ধ কৰিম বুলি কৈছে। এইটো কিছুদিনৰ কাৰণে কৰিব দেখুৱাকৈ, যাবলৈ নিদিব মানুহক সেই জেগাবোৰলৈ।
কিন্তু তাৰপিছত তেওঁলোকে আকৌ আৰম্ভ কৰে ৰেট হল মাইনিং নহ'লেও বেলেগ ধৰণে অবৈধভাৱে অনুমোদিত 4খন কোল ফিল্ডক বাদ দি কোল ইণ্ডিয়া লিমিটেডে খনন কৰাক বাদ দি আৰু কাৰো এইটো শক্তি নাই ভাৰতবৰ্ষৰ যিটো খনি মন্ত্ৰণালয় আছে তেওঁলোকে কাকো অনুমোদন দিয়া নাই যে কয়লাৰ এনেকে খনন কৰিব পাৰিব সৰবৰাহ কৰিব পাৰিব ইলিগেল ধন সম্পত্তি মুখ্যমন্ত্ৰী তেওঁৰ হাংগুপাংগু মন্ত্ৰী দুই সকলো কাউন্সিলৰ CM বা আন বিধায়ক বা তেওঁৰ নেতা পালি নেতাই এনেকে টকা পইচা তেনেকে লুণ্ঠন কৰিব পাৰিব ভগৱানৰ আশীৰ্বাদত অসমৰ মাটিৰ তলত আমি এনেকৈ লাখ লাখ মেট্ৰিক টন কয়লাৰ ভাণ্ডাৰ জাতীয় সম্পদ হিচাপে পাইছো মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ জাতীয় সম্পদ এনেকে লুণ্ঠন কৰি নিজে ধনী হ'ব ঘৈণীয়েকক ধনী কৰিব পুত্ৰক কোম্পানীৰ মালিক বনাব লগৰ হাংগুপাংগুবোৰক ধনী কৰিব আৰু তেওঁলোকক টকা পইচা ঘটিবলৈ তেওঁলোকে সুবিধা কৰি দিব এইটো কোনো কাৰণতে গ্ৰহণীয় নহয় এয়া আমাৰ জাতীয় সম্পদ এনেকে লুণ্ঠন কৰা বন্ধ কৰিব লাগিব সেইকাৰণে এইবোৰ কথা বতৰা কৈ আমাক আভুৱা ভাৰি লাভ নাই আমাক এই কথা বতৰাবোৰক মানুহক আমাক বুৰ্বক বনাই তেওঁ চেষ্টা কৰিছে আমি কোৱাৰ লগে লগে 10 লাখ টকাকে দিলে ভাল পালো আমিতো কৈছিলো 1 কোটিকে দিব লাগে আৰু দিব লাগে পৰিয়ালৰ সংস্থাপন দিব লাগে এইবোৰ নাগৰিক এই যে মহিলা আৰু খনন উদ্ধাৰ কাৰ্য আৰু চলাব লাগে কাৰণ আৰু ডেড বডি আছে আমি জানো চৰকাৰে খৰখেদাকে টাপি টুপি ৰাখিব খুজিছে 10টা পৰিয়ালে তেওঁলোকে যেহেতু ক্লেইম কৰিলে তেওঁলোকে ক'লে যে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ হেৰাইছে সেইকাৰণে 10টাতে ৰ'ল যিসকলে ক্লেইম কৰা নাই নেপালৰ পৰা অহা মানুহ আৰু বেলেগ ৰাজ্যৰ পৰা অহা মানুহ যিসমূহে চলাই সিন্ডিকেট সেইসকল বা তেনেকুৱা শ্ৰমিকো তাত বিভিন্ন ধৰণে তেওঁলোকে মৃত্যুমুখত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আমি এই গোটেই কথা বতৰাবোৰৰ আমি তদন্ত চলাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু ৰাজহুৱা